আমাৰ ধৰ্ণাটো হ'ল এই যে সন্মুখত হাই ৰোডৰ সন্মুখত ডিষ্ট্ৰিক্ট চেণ্টাৰ আমি যে গছ গাড়িছোঁ তাতে ডিষ্ট্ৰিক্ট চেণ্টাৰ সোমোৱাৰ লেফ্ট ছাইডতে মাটি যি 2.5 বিঘা আছে এইটো এলটমেণ্ট দিছে UPPL তো কেনেকুৱা এলটমেণ্ট দিব পাৰে আমিতো নিদিম এইটো গোটেই চিৰাং ডিষ্ট্ৰিক্ট গোটেই ৰাইজৰ কাৰণে হয় এইটো অকল এজন দুজনৰ কাৰণেতো এই মাটি নহয় আমি নিদিম আমি এইটো কাৰণে ধৰ্ণা কৰিছোঁ কিবা বোলে এই গজন NGO কিবা এটা বনাইছে এইটোতো বনাব পাৰে গজন হাঞ্জা বনাব পাৰে আমিও বনাব পাৰে আপোনালোকেও বনাব পাৰে যদি ময়ো গ্ৰুপ বনাই পেলাই ময়ো যদি আবেদন কৰে মোকো যদি দিয়ে ময়ো অহাকালি যাম নেকি এনেকুৱা হ'ব না গোটেই বস্তুটো তো ভৱিষ্যত কি হ'ব আমাৰ প্ৰজন্মৰ ভৱিষ্যত কি হ'ব এইটোতো ৰাইজৰ প্ৰপাৰ্টি গোটেই চিৰাং ডিষ্ট্ৰিক্টৰ প্ৰপাৰ্টি ইয়াতে আছে ডিষ্ট্ৰিক্ট চেণ্টাৰ DC অফিচ SP অফিচ সকলৰ কাৰণে হয় সব জাতিৰ কাৰণে হয় এটা জাতি এটা পাৰ্টিৰ কাৰণে নহয় এইটো সকলৰ কাৰণে হয় মই আহ্বান বনাইছোঁ ইমিডিয়েট এইটো কেঞ্চেল কৰিব লাগে যি এলটমেণ্ট দিছে কেঞ্চেল কৰিব লাগে আৰু আমাৰ DC মহোদয় মই অনুৰোধ জনাইছোঁ ইনিচিয়েটিভ লৈ পেলাই সোনকালে আমিতো মেমৰেণ্ডাম দিম এই মেমৰেণ্ডামটো আমি কপি বহুত মানুহক দিছোঁ ডাঙৰ মানুহবিলাকক দিছোঁ আমি পাব্লিক ৰিপ্ৰেজেণ্টেটিভবিলাকক দিছোঁ BTC প্ৰশাসনক দিছোঁ চল নকৰিলে আমি আৰু ৰাইজক আহ্বান জনাম যে বন্ধ এই ধৰ্ণাটো হৈ থাকিব ধৰ্ণা হৈয়ে থাকিব যেতিয়ালৈকে কিবা নহয় তেতিয়ালৈকে আন্দোলন চলিব ধৰ্ণা কৰাৰ যিটো উদ্দেশ্য হ'ল আমাৰ DC অফিচৰ সন্মুখত আজলগাঁও মিউনিচিপালিটি আৰু আমাৰ যিখিনি ৰাস্তাৰ যিটো কাষত আছে গজন হাঞ্জা বুলি ইয়াত মানে মাটি এলটমেণ্ট লৈছে তো ইয়াৰ এগেইনষ্টতে আমি আজি ধৰ্ণা কাৰ্যসূচী লৈছোঁ কাৰণ ডিষ্ট্ৰিক্ট চেণ্টাৰ সকলৰ কাৰণে আফটাৰ ক্ৰিয়েশ্যন অফ মানে BTC মানে উই হেভ 5 districts among that this Chirang is a newly created district তো এই newly created districtত যে আজি আমি যদি ক'ব লাগে যেতিয়া চিৰাং জিলা গঠন কৰা হ'ল চিৰাং জিলা গঠন কৰিবৰ কাৰণে আমি ইয়াত দক্ষিণত কলেজ ইপিনে উত্তৰত আমাৰ শিলপতা পশ্চিমত আমাৰ বিবেকানন্দ আৰু আমাৰ পূব সাইডত আছে বৈকুণ্ঠগাঁও এই বৃহত্তৰ এৰিয়া মানে 700 বিঘা ইয়াত মাটি আমি ধাৰ্য কৰিছোঁ আৰু হেতুৱে আমি প্লেনিং কৰিছোঁ যে ইয়াত আমাৰ DC অফিচ আহিব ইয়াত আমাৰ SP অফিচ আহিব লাইন ডিপাৰ্টমেণ্ট আমাৰ বহুত আছে সেই গতিকে এইবিলাক কৰোঁতে আমাৰ এই মাটিবিলাক লাগিব 2003 পিছত আৰু 2004 যেতিয়া আমাৰ জিলাখন হ'ল প্ৰথম আমাৰ DC আছিলে মাননীয় আমাৰ জিতেন বৰগয়াৰী মানে সেই থকাৰ পৰা আমি এইবিলাক গোটেই আমি এই মানে 700 বিঘা মাটিটো আমাৰ এই অফিচৰ কাৰণে হেতু ৰাখা হৈছে আজিৰ দিনটো যদি কয় SP অফিচ ইয়াত আহি গৈছে ইয়াত আমাৰ DC অফিচ আহি গৈছে ইয়াত আমাৰ ডিষ্ট্ৰিক্ট চেণ্টাৰ আহিছে ডিষ্ট্ৰিক্ট চেণ্টাৰ হ'ল আমাৰ এটা গোটেই ডিপাৰ্টমেণ্টটো ইয়াত একেলগতে ৰাখি পেলাই অফিচ কৰা কিন্তু আমি আজি দেখিছোঁ ডিষ্ট্ৰিক্ট চেণ্টাৰত আমাৰ যিটো লাইন ডিপাৰ্টমেণ্টৰ অফিচ ফুল প্ৰজেক্ট ইয়াত আমি ৰাখিব নোৱাৰোঁ সেই গতিকে এতিয়া 39 যিটো ছাবজেক্ট আছে 39 ছাবজেক্টৰ বেলেগ বেলেগকৈ অফিচ কৰিব লাগে সেই গতিকে 39 ছাবজেক্টৰ যদি অফিচ বনাব লাগে বহুত আমাক মাটি লাগিব সেই গতিকে এই মাটিটো অফিচৰ কাৰণে ৰখা হৈছে আৰু অকল অফিচৰ কথা নহয় বিভিন্ন তেনেকুৱা আমাৰ এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ আহি আছে বিল্ডিং আহি আছে সেই গতিকে এই মাটিটো তেনেকুৱা উদ্দেশ্যৰে আমি সেইটো ৰাখিছিলোঁ আৰু আজি আমি ক'ব লাগিব 2005 পৰা BPF চৰকাৰ হোৱাৰ পিছত হাগ্ৰামাছাৰ নেতৃত্বত আমাৰ এইখন BTC আৰু এইখন জিলাখনত আমি সৌহিদিনাখন 2019 লাষ্টলৈকে কোনো মাটি তেনেকুৱা ব্যক্তিগত দিয়া হোৱা নাছিল খাস হিচাপে ৰখা হৈছিল কিন্তু 2020 পিছত UPPL চৰকাৰ অহাৰ পিছত আমি দেখিলোঁ ডিষ্ট্ৰিক্ট চেণ্টাৰৰ DC অফিচৰ বেক সাইডত SP অফিচৰ বেক সাইডত ডিষ্ট্ৰিক্ট চেণ্টাৰৰ বেক সাইডত বহুত মানুহবিলাকে নিজাববীয়াকৈ মাটি হেতুকে এলটমেণ্ট কৰে তো এইটো চলি আছে এতিয়া সৌহিদিনাখন মই এছেম্বলিত প্ৰশ্ন কৰিছিলোঁ আমাৰ যিটো ল্যান্ড ডিপাৰ্টমেণ্টৰ যিটো ইয়াক মই সুধিছিলোঁ যে ডিষ্ট্ৰিক্ট চেণ্টাৰত তেনেকুৱা মাটি লৈ আছে
আপুনি কোনজন মানুহক মাটি দিছে, কিমান বিঘা মাটি দিয়া হৈছে, এইটো ডিটেইল দিব লাগে। কিন্তু প্ৰশ্নৰ উত্তৰত ক'লে যে ইয়াত কাকো দিয়া নাই। কিন্তু আজিৰ দিনটো যদি চায় যে বহুত মানুহে তেনেকুৱা ইণ্ডিভিজুৱেলি মাটিটো লৈছে। আৰু ইয়াৰ বেছি প্ৰমাণ হিচাপে আজি যে আমি ধৰ্ণা কৰিব লগা হ'ল যে আমাৰ DC অফিচৰ ফ্ৰণ্ট ছাইডত যে এই যে গজন হাঞ্জায়ে সেইটো এলটমেণ্ট পালে। আমাৰ ডিষ্ট্ৰিক্ট চেণ্টাৰ অৰ্থাৎ DC অফিচৰ ফ্ৰণ্ট ছাইডটো এতিয়া আমি ধুনীয়াকৈ এইটো সজাইছোঁ। ইয়াত আমি গছ ৰুইছোঁ, ইয়াত আমি প্লাণ্টেশ্যন কৰিছোঁ, এইটো যাতে গ্ৰীণ হয়। আৰু এইটো আমি ক'ব লাগিব, অসমত যদি কয় চিৰাং জিলা হ'ল সকলোতকৈ আমাৰ নেশ্যনেল হাইৱে ওচৰত থকা এটা ডিষ্ট্ৰিক্ট, কমিউনিকেশ্যন ফাৰ্ষ্ট, আৰু বহুত আমাৰ ইয়াত উন্নতি হোৱাৰ চান্স আছে। সেই গতিকে উন্নতি যদি হ'ব লাগে তেতিয়াহ'লে ইয়াত আমাৰ মাটিটো লাগিব। সেই গতিকে আমি ডিষ্ট্ৰিক্ট চেণ্টাৰ এৰিয়াটো আজিৰ এই ধৰণৰ কাৰ্যসূচীত আমি সোমাইছোঁ। ডিষ্ট্ৰিক্ট চেণ্টাৰৰ ভিতৰত উইদিন দ্য কেম্পাছ যাতে ইয়াত যধে মধে মাটি নলয়, ইয়াত যাতে মানে দালালি কৰিব নোৱাৰে। আৰু আজি আমি বেছি দুখ পাইছোঁ যে যিহেতু গজন হাঞ্জায়ে আমাৰ DCৰ সন্মুখতে যিটো আমি ধুনীয়াকৈ এই পথাৰখন ৰাখিছোঁ, এইটো মানে কিবা মানে এলটমেণ্ট পাইছোঁ।